আপোনালোকৰ যদি মোৰ চেনেলটো চাই ভাল লাগে তেনেহ'লে মোৰ চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই আজি খুব সহজ পদ্ধতিৰে বনাব পৰাকৈ আপোনালোকৰ বাবে লৈ আহিছোঁ ছাগলী মাংসৰ এটা সুন্দৰ ৰেচিপি। ছাগলী মাংস মই লৈছোঁ প্ৰায় আধা কেজি। মাংসখিনি মই ভালদৰে ধুই লৈছোঁ আৰু লগতে লৈছোঁ মই মাংসৰ সমপৰিমাণে পিঁয়াজ। পিঁয়াজখিনি মই মাংসখিনিত দি লৈছোঁ। ইয়াৰ পাছত পিহি লোৱা আদা আৰু ৰচুন দিছোঁ মই 1 চামুচ। শুকান মছলা হিচাপে মই ব্যৱহাৰ কৰিছোঁ এচামুচ ৰেড চিলি পাউডাৰ, এচামুচ দিছোঁ ধনিয়া পাউডাৰ, 1 চামুচ জিৰা পাউডাৰ, হালধি পাউডাৰ 1 চামুচ, সোৱাদ অনুসাৰে নিমখ আৰু মিট মছলা 1 চামুচ। এতিয়া মই এই আটাইখিনি ভালদৰে হাতেৰে সানি ল'ম আৰু এইখিনি ভালদৰে সনাৰ পাছত ইয়াত মই দিম অলপমান মিঠাতেল। মিঠাতেলৰ ভিডিঅ'টো মোৰ যিহেতু কৰিবলৈ নহ'ল। এইখিনি ভালদৰে সনাৰ পাছত মই আধা ঘণ্টাৰ কাৰণে ঢাকি ৰাখিম। পিছতে মই লৈছোঁ এটা ডাঙৰ আলু আৰু আলুটোত মই অলপমান হালধি দি সানি লৈছোঁ। মই যিহেতু মাংসখিনি কুকাৰত বনাম সেয়েহে কুকাৰত মই তেল গৰম কৰি লৈছোঁ আৰু গৰম কৰা তেলখিনিত মই আলুখিনি ভালদৰে ফ্ৰাই কৰি ল'ম। আলুখিনি ভালদৰে ফ্ৰাই হোৱাৰ পাছত মই এখন প্লেটত আলুখিনি ৰাখি ল'ম আৰু সেই একে তেলখিনিতে মই দিম 2 খিলা তেজপাত, 2টা লং, ইলাচি আৰু 2টা ডালচেনি। এতিয়া মই তেলখিনিত মেৰিনেট কৰি থোৱা ছাগলী মাংসখিনি দি দিম আৰু মাংসখিনি মই ভালদৰে ভাজি থাকিম। মাংসখিনি প্ৰায় 5 মিনিট 7 মিনিট ভাজি লোৱাৰ পাছত মই লৈছোঁ অলপমান পদিনাৰ পাত। পদিনাৰ পাতখিনি মই ছাগলী মাংসখিনিত দি দিম আৰু মাংসখিনি ভাজি থাকিম। যিহেতু পদিনাৰ পাত দিলে মাংসৰ গোন্ধটো ধুনীয়া আহে। মাংসখিনি ৰঙা হোৱালৈকে আপোনালোকে মাংসখিনি ভাজি থাকিব। এয়া আপোনালোকে দেখিছে মাংসৰ কি ধুনীয়া এটা কালাৰ আহি গৈছে। এতিয়া আমি মাংসখিনিত এটা বিলাহী কাটি দি দিম। ইয়াৰ পিছতে মই ফ্ৰাই কৰি থোৱা আলুখিনি দি দিম আৰু গৰম পানী মোৰ নিজৰ জোখাৰে দি দিম। যিমানটো আপোনালোকে জোল খাব বিচাৰে সিমানখিনি গৰম পানী দি দিব। ইয়াৰ পাছতে আপোনালোকে দিব কেইখিলামান নৰসিংহৰ পাত। ইয়াৰ পিছতে কুকাৰৰ ঢাকনিখন লগাই চিটি অহালৈকে আপোনালোকে ৰ'ব। চিটি দিছোঁ মই 2টা। এয়া চাওক মোৰ মাংসখিনি কি ধুনীয়া এটা কালাৰ আহিছে আৰু কেনেদৰে তেলখিনি বিৰিঙি আহিছে। আপোনালোকে এনেদৰে বনাই খাব আৰু কেনেকুৱা হৈছে মোক কমেণ্ট দি জনাবলৈ নাপাহৰিব। ধন্যবাদ।